নমস্কাৰ DDEarth চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষা একেবাৰে ওচৰ চাপিছেহি, মানে 2023 চনত হ'ব লগা হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ কথা কৈছো। আৰু এই ফাইনেল পৰীক্ষাত ভূগোল বিষয়ত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে বা সম্ভাৱ্য প্ৰশ্ন বা ইম্পৰ্টেন্ট কোৱেশ্চনছ বুলি ভাবিব পাৰা, এইবোৰ তোমালোকক এইবাৰ দিবলৈ লৈছো। তোমালোকে যদি এই চেনেলত মানে DDEarth চেনেলত আগৰ পুৰণা ভিডিঅ' চাইছা, তেতিয়া দেখিছা যে যোৱা বছৰো পৰীক্ষাৰ আগে তেনেকুৱা এটা ভিডিঅ' আপলোড কৰা হৈছিলে আৰু সেই ভিডিঅ'ৰ কমেন্টবোৰ চাবাচোন। তাত বহুতেই লিখিছে যে হয় পৰীক্ষাত ইয়াৰ পৰা বহু বেছি কমন পৰিছে। আৰু প্ৰেক্টিকেলৰ যি পৰীক্ষা আছিলে সেই প্ৰেক্টিকেল পৰীক্ষাটো মই এটা ভিডিঅ' দিছিলো যে 30ৰ ভিতৰত 30 কেনেকৈ পাব পাৰি, আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে জনাইছিলে, যোৱা বছৰৰ কথা কৈছো, যে তেওঁলোকে 30ৰ ভিতৰত 30 পাবলৈ সক্ষম হৈছে আৰু ভিডিঅ'টোত কোৱাৰ দৰে তেওঁলোকৰ কমনো পৰিছে। এইবাৰো মই বহু চিন্তা কৰি আৰু তেনেকুৱা প্ৰশ্ন আহিব পাৰে সেইসমূহ চাই মই এইবাৰো এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছো। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। মই ভাবো তোমালোকে বহুখিনি উপকৃত হ'ব পাৰিবা, যিহেতু পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰস্তুতি চলাইয়ে আছা। গতিকে পাঠভিত্তিক কিবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইবোৰ তোমালোকলৈ আগবঢ়াবলৈ লৈছো। তোমালোকে জানা যে ভূগোলখন দুখন কিতাপত বিভক্ত হৈ আছে। এখন হৈছে প্ৰথম খণ্ড আৰু এখন হৈছে তৃতীয় খণ্ড, আৰু দ্বিতীয় খণ্ডটো আমি প্ৰেক্টিকেল বুলি ধৰো। প্ৰথম খণ্ডটোত মানৱ ভূগোলৰ মৌলিক তত্ত্ব বুলি কোৱা হয় কিতাপখনৰ নাম। এতিয়া আমি প্ৰথম খণ্ডৰ প্ৰথম অধ্যায়টোত কি পঢ়িব লাগিব, আমিতো সকলোৱে পঢ়িব লাগে, কিন্তু পৰীক্ষাৰ বাবে বিশেষভাৱে প্ৰস্তুতি চলাবৰ কাৰণে কি ইম্পৰ্টেন্ট সেইখিনি ক'বলৈ লৈছো। প্ৰথম অধ্যায়টোৰ নাম হৈছে প্ৰকৃতি আৰু পৰিসৰ। তাত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে মই ৰাখিছো মানৱ ভূগোলৰ সংজ্ঞা। তোমালোকে এইটো মনত ৰাখিবা। আৰু সংজ্ঞা কেইবাটাও আছে। ৰাটজেলৰ সংজ্ঞা আছে, LNC চেম্পলৰ আছে, আকৌ পল ভিডেল ডি লা ব্লাছি তেখেতৰো সংজ্ঞা আছে। ইয়াৰে ভিতৰত যিকোনো দুটা সংজ্ঞা তোমালোকে মনত ৰাখিবা, বা মানৱ ভূগোল কাক বোলে এই কথাটো তোমালোকে মনত ৰাখিবা। পৰীক্ষাত এই ধৰণৰ প্ৰশ্ন থাকিব। দ্বিতীয়তে তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব এই পাঠৰ পৰা মানৱৰ প্ৰকৃতায়ন আৰু প্ৰকৃতিৰ মানৱায়ন। এই সম্পৰ্কে তোমালোকে শ্বৰ্ট নোট প্ৰিপেয়াৰ কৰি ল'বা। নেচাৰেলাইজেশ্যন অফ হিউমেন বা হিউমেনাইজেশ্যন অফ নেচাৰ, মানে দুয়োটা বেলেগ বেলেগ, ইটো সিটোৰ বিপৰীত। এই দুয়োটাৰ বিষয়ে তোমালোকে মনত ৰাখিবা। তেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত থাকিব। এই পাঠৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে মানৱ ভূগোল কেনেভাৱে আন সমাজ বিজ্ঞানৰ লগত জড়িত। এইটো এটা লং কুৱেশ্যন। তোমালোকে লং কুৱেশ্যনৰ আৰ্হিত এই প্ৰশ্নটো চাব লাগিব। আৰু এটা লং কুৱেশ্যন হ'ব পাৰে মানৱ ভূগোলৰ পৰিসৰ। মই প্ৰথম অধ্যায়ৰ পৰা এইকেইটাই অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰিছো। ভেৰি শ্বৰ্ট কুৱেশ্যন, মানে একেবাৰে 1 নম্বৰীয়া প্ৰশ্নবিলাক তোমালোকে পাঠৰ শেষত যিবোৰ MCQ কুৱেশ্যনছ আছে সেইবোৰ চাব পাৰা, নহ'লে DDEarth চেনেলৰ ভিডিঅ'সমূহ চাব পাৰা, যিবোৰ শ্বৰ্ট কুৱেশ্যনৰ বাবে প্ৰস্তুত কৰা হৈছে। এতিয়া আমি দ্বিতীয় অধ্যায়টোলৈ চাওঁ আহা। দ্বিতীয় অধ্যায়টো হৈছে পৃথিৱীৰ জনসংখ্যা, বিতৰণ, ঘনত্ব আৰু বৃদ্ধি। ইয়াত অতি গুৰুত্বপূৰ্ণ হৈছে জনসংখ্যাৰ ঘনত্ব। জনসংখ্যাৰ ঘনত্ব কাক বোলে সেইটো তোমালোকে মনত ৰাখিবা। দ্বিতীয়তে জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ বিষয়ে তোমালোকে মনত ৰাখিবা। বিভিন্ন কাৰক আছে, তাৰে ভিতৰত অতি গুৰুত্বপূৰ্ণ হৈছে ভৌগোলিক কাৰকসমূহ। এই সম্পৰ্কে চমু প্ৰশ্নও আহে, দীঘল প্ৰশ্নও আহে। জনসংখ্যাৰ বৃদ্ধি কাক বোলে চাবা, উপাংশ বা উপাদানসমূহ চাবা। উপাংশ আৰু উপাদানসমূহ জন্মৰ হাৰ, মৃত্যুৰ হাৰ, প্ৰব্ৰজন, সেইকেইটা কথা মনত ৰাখিবা। তাৰ পাছত ইয়াতে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে প্ৰব্ৰজন কাক বোলে। পাৰ্থক্য লিখাত চাবা জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ, প্ৰব্ৰজনৰ আকৰ্ষক আৰু বিকৰ্ষক কাৰক। যিহেতু পাঠটো অতি দীঘলীয়া পাঠ, গতিকে ইয়াতে কেইবাটাও কথা তোমালোকে মন দি চাব লাগিব। এইবাৰ আমি তৃতীয় অধ্যায়টোলৈকে চাওঁ আহা। তৃতীয় অধ্যায়টো হৈছে জনসংখ্যাৰ গঠন, আৰু জনসংখ্যাৰ গঠন নামৰ পাঠটোত তোমালোকে এইকেইটা চমুটোকা যদি ভালকৈ চোৱা তেতিয়াহ'লে তোমালোকৰ বাবে খুব ভাল হ'ব। এটা হৈছে লিংগ অনুপাত, এটা হৈছে বয়স সংৰচনা, তাৰ পাছতে বয়স লিংগ পিৰামিড, গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যা। এইকেইটা চালেই এই পাঠটো কমপ্লিট হৈ যাব। পাঠটোতো বহুত কথাই আছে, মই তাৰে পৰা এইকেইটা ইম্পৰ্টেণ্ট হিচাপে তোমালোকক বাছি দিছোঁ।
চতুৰ্থ অধ্যায়টোৰ নাম হৈছে মানৱ বিকাশ। মানৱ বিকাশৰ পৰা তোমালোকে পাৰ্থক্য চাবা বৃদ্ধি আৰু বিকাশ কাক বোলে। দুয়োটা যিহেতু বেলেগ বেলেগ, গতিকে ইয়াৰে পাৰ্থক্যটো তোমালোকে মনত ৰাখিবা। মানৱ বিকাশ কাক বোলে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটোও তোমালোকে চাব লাগিব। আৰু মানৱ বিকাশৰ 4টা স্তম্ভ, এইকেইটা চালেই এই পাঠটো কমপ্লিট হৈ যাব। এতিয়া তোমালোকে ইয়াৰ বাবে বিভিন্ন ধৰণে প্ৰশ্নবোৰ প্ৰস্তুত কৰি ল'ব পাৰা। 3 নম্বৰীয়া প্ৰশ্ন হ'ব পাৰে, 4 নম্বৰীয়া প্ৰশ্ন বা 5 নম্বৰীয়া প্ৰশ্ন। তোমালোকে টপিক অনুযায়ী তেনেকৈ মনত ৰাখিব লাগিব আৰু সেই অনুসৰি তোমালোকে তেতিয়া পৰীক্ষাত লিখিবলৈ সুবিধা হ'ব। এতিয়া পঞ্চম অধ্যায়টোত মই ইম্পৰ্টেণ্ট প্ৰশ্ন কি কি ৰাখিছোঁ চোৱা। প্ৰাথমিক বৃত্তি পঞ্চম অধ্যায়ৰ নাম। প্ৰাথমিক বৃত্তি কাক বোলে আৰু ইয়াৰ উদাহৰণ খুব গুৰুত্বপূৰ্ণ। কি কি উদাহৰণ আছে, যেনে কৃষি, পশুপালক, এইবোৰ সকলোবিলাক প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত। এইখিনি কথা মনত ৰাখিবা। চমু কথা কিন্তু গুৰুত্বপূৰ্ণ। পাৰ্থক্য অঘৰী আৰু বাণিজ্যিক পশুপালন, এইকেইটা ইম্পৰ্টেণ্ট। চমুটোকাৰ ভিতৰত ঋতু প্ৰবাহ, ৰোপণ কৃষি, মিশ্ৰ কৃষি। ইয়াৰে ভিতৰত মই আটাইতকৈ গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট বুলি তোমালোকক ক'ব পাৰোঁ মিশ্ৰ কৃষি। এইটো পৰীক্ষাত আহিয়েই থাকে। স্থানান্তৰিত কৃষিৰ ভৱিষ্যত মলিন বহলাই লিখা, এই বুলিও আহিব পাৰে, অথবা চমুটোকা লিখা স্থানান্তৰিত কৃষি, এই বুলিও আহিব পাৰে। গতিকে স্থানান্তৰিত কৃষিৰ ভৱিষ্যত মলিন বুলি যদি প্ৰশ্নটো তোমালোকে বহলাই লিখি উত্তৰটো চোৱা, তেতিয়াহ'লে তাতে সকলোখিনি সোমাই পৰিব। এইবাৰ চোৱা ষষ্ঠ অধ্যায়, যাৰ নাম দ্বিতীয়ক বৃত্তি। দ্বিতীয়ক বৃত্তিত চমুটোকা লিখা হিচাপতে মই ৰাখিছোঁ নিৰ্মাণ শিল্প কাক বোলে চাবা, চলন্ত শিল্প উদ্যোগৰ উদাহৰণ চাবা, উচ্চ প্ৰযুক্তিবিদ্যা উদ্যোগ কাক বোলে চাবা, লো আৰু তীখা উদ্যোগ, কপাহী বয়ন উদ্যোগ আৰু হৈছে কুটিৰ শিল্প। এইকেইটা চালে দ্বিতীয়ক বৃত্তিটো সম্পূৰ্ণ হ'ব। সপ্তম অধ্যায় হৈছে তৃতীয়ক আৰু চতুৰ্থক বৃত্তি। তাত তোমালোকে তৃতীয়ক বৃত্তিৰ উদাহৰণ, তৃতীয়ক বৃত্তি বুলিলে কি বুজাবা, উদাহৰণসমূহ চাবা আৰু পৰ্যটন উদ্যোগত প্ৰভাৱ পেলোৱা কাৰকসমূহ এইকেইটা মনত ৰাখিবা। অষ্টম অধ্যায় হৈছে পৰিবহণ আৰু যোগাযোগ। পৰিবহণ আৰু যোগাযোগত ইম্পৰ্টেণ্ট হিচাপে মই ৰাখিছোঁ জল পৰিবহণ আটাইতকৈ সস্তীয়া কিয়। এইটো তোমালোকে লিখি ৰাখিবা, মনত ৰাখিবা, এইটো প্ৰশ্ন আহিব। বা আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থাটোৰ নাম কি, তেনেধৰণে 1 নম্বৰীয়া প্ৰশ্নও আহিব পাৰে। চমুটোকা লিখা, এইকেইটা মনত ৰাখিবা, সুৱেজ খাল, পানামা খাল। এইকেইটাত গুৰুত্বপূৰ্ণ চমু প্ৰশ্ন আহে। সুৱেজ খালে কি কি সংযোগ কৰিছে, কি কি পৃথক কৰিছে, কি কি সাগৰ বা মহাসাগৰক লগ লগাইছে, এইকেইটা কথা মনত ৰাখিবা। সুৱেজ খাল আৰু পানামা খাল দুয়োটাৰ কথা অতি গুৰুত্বপূৰ্ণ। উপগ্ৰহ যোগাযোগ ব্যৱস্থাৰ বিষয়ে চমুটোকা লিখিবা। চাইবাৰ স্পেচ ইণ্টাৰনেট, ট্ৰান্স মহাদেশীয় ৰেলপথ, এইকেইটা অতি গুৰুত্বপূৰ্ণ। নৱম অধ্যায় তোমালোকে বহুত হৈছে বুলি নাভাবিবা, কাৰণ কিতাপকেইখন যিহেতু বহু ডাঙৰ, এইখিনি একেবাৰে চিলেক্টিভ হিচাপতে দিছোঁ। আৰু তোমালোকে চাবা দ্বিতীয়খন যিখন কিতাপ আছে, দ্বিতীয়খনত মই একেবাৰে কম প্ৰশ্ন ৰাখিছোঁ, কাৰণ এইখনতে বেছিভাগ সোমাই গৈছে। নৱম অধ্যায় আন্তৰ্জাতিক বাণিজ্য। আন্তৰ্জাতিক বাণিজ্যৰ পৰা বিনিময় প্ৰথা চাবা। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে বা বিশ্ব বাণিজ্য সংস্থা কি, এইটো চমুকৈও থাকে। WTO বুলিলে কি বুজা বুলিও আহে, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। তাৰপিছত আন্তৰ্জাতিক বা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কাক বোলে, এইটো এটা ইম্পৰ্টেণ্ট। দশম অধ্যায়টোৰ নাম হৈছে জনবসতি, যিটো হৈছে প্ৰথম খণ্ডৰ শেষৰটো পাঠ। ইয়াৰে চমুটোকা কেন্দ্ৰীভূত বসতি, বিৰল বসতি, ৰৈখিক বসতি আৰু তৰাৰূপী বসতি, এইকেইটা চাবা। তাৰে কেন্দ্ৰীভূত বসতি আৰু বিৰল বসতিৰ পাৰ্থক্য লিখিব দিব পাৰে, তেতিয়া চমুটোকা হিচাপত পঢ়িলেও তোমালোকে তাৰে পাৰ্থক্যটো লিখিব পাৰিবা। আৰু জনবসতি কাক বোলে, এইটো ইম্পৰ্টেণ্ট হিচাপত মই ৰাখিছোঁ। এতিয়া আমি তৃতীয় খণ্ডৰ কিতাপখনলৈ চাওঁ আহা, যিখনৰ নাম হৈছে ভাৰতবৰ্ষৰ জনসংখ্যা আৰু অৰ্থনীতি। এই কিতাপখনৰ পৰা একেবাৰে কম বস্তু মই তোমালোকক চাবলৈ ক'ম, কিয়নো আগৰ কিতাপখনত ইতিমধ্যে সেই কিতাপৰ লগত সংগতি থকা কিছুমান কথা মই চাবলৈ কৈছোৱেই। প্ৰথম অধ্যায়টোৰ নাম হৈছে জনসংখ্যা বিতৰণ, ঘনত্ব, বৃদ্ধি আৰু গঠন। ইয়াতে ঘনত্বটো ইম্পৰ্টেণ্ট, যিহেতু মই প্ৰথম কিতাপখনত কৈছোৱেই ঘনত্বটো চাবলৈ, সেইকাৰণে মই ইয়াত দিয়া নাই। ইয়াতে ইম্পৰ্টেণ্ট হিচাপত ৰাখিছোঁ জনসংখ্যাৰ বিতৰণ কাক বোলে, কৰ্মঠ জনসংখ্যা কাক বোলে। এই দুটা তোমালোকে ইয়াৰে ইম্পৰ্টেণ্ট বুলি ভাবিবা। দ্বিতীয় অধ্যায়টোত দিয়া আছে জনপ্ৰব্ৰজন, প্ৰকাৰ, কাৰণ আৰু পৰিণতি। যিহেতু প্ৰথম কিতাপখনত জনপ্ৰব্ৰজন কাক বোলে, আকৰ্ষক, বিকৰ্ষক কাৰক, এইবোৰ পঢ়িব দিছোৱেই, সেইকাৰণে ইয়াত মই এটাও ইম্পৰ্টেণ্ট হিচাপত তোমালোকক দিয়া নাই। তৃতীয় অধ্যায়টোত চোৱা মানৱ সম্পদ উন্নয়ন। মানৱ সম্পদ উন্নয়নত চাবা মানৱ সম্পদ উন্নয়ন কাক বোলে আৰু মানৱ সম্পদ উন্নয়ন সূচকাংক কাক বোলে, এইকেইটা মনত ৰাখিবা। চতুৰ্থ অধ্যায়ৰ নাম হৈছে লোকবসতি। লোকবসতিৰ ভিতৰত তোমালোকে চাবা সেনা বাহিনীৰ ছাউনি কেন্দ্ৰিক নগৰ, ইয়াৰে উদাহৰণ চাই থবাচোন। সেনা বাহিনীৰ ছাউনি কেন্দ্ৰিক নগৰ হিচাপে গঢ়ি উঠা এখন চহৰৰ নাম লিখা, তেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত থাকে।
পঞ্চম অধ্যায় ভূমি সম্পদ আৰু কৃষি কাৰ্য এইটো পাঠ অতি ইম্পৰ্টেণ্ট ইয়াৰে তোমালোকৰ লং কুৱেশ্যনো থাকিব শৰ্ট কুৱেশ্যনো থাকিব লং কুৱেশ্যন হৈছে ভাৰতৰ কৃষিৰ বৈশিষ্ট্য আৰু সমস্যা এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো কেতিয়াবা এনেকৈও দিয়ে অসমৰ কৃষিৰ বৈশিষ্ট্য বা অসমৰ কৃষিৰ সমস্যাসমূহ লিখা তেতিয়াও উত্তৰ একেখিনিয়ে হ'ব ভাৰতৰ কৃষিৰ বৈশিষ্ট্যসমূহ লিখা তেতিয়াও উত্তৰ একেখিনিয়ে হ'ব বা সমস্যাসমূহ লিখা মানে কৃষিৰ লগত জড়িত যিকোনো প্ৰশ্ন থাকিলে ইয়াৰ উত্তৰ সকলোৰে বাবে একেই হ'ব খালি উত্তৰখিনি তোমালোকে ভালকে লিখি ল'বা কিতাপত ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়াই আছে তাৰে পাছত ইম্পৰ্টেণ্ট হৈছে কৃষি ঋতু তিনিটা কৃষি ঋতু আছে খাৰিফ ৰবি আৰু জায়দ এই কেইটাৰ বিষয়ে মনত ৰাখিবা খাৰিফ ঋতুত কি শস্য পৰে ৰবি ঋতুত কি শস্য পৰে জায়দত কি পৰে সেই কেইটামান উদাহৰণ জানি থবা ষষ্ঠ অধ্যায় ইম্পৰ্টেণ্ট হৈছে প্ৰদূষণ জল প্ৰদূষণ আৰু মাটি প্ৰদূষণ এই কেইটা মনত ৰাখিবা প্ৰদূষণ কাক বোলে জল প্ৰদূষণ কাক বোলে বা মাটি প্ৰদূষণ কাক বোলে সপ্তম অধ্যায়ত চাবা খনিজ পদাৰ্থ আৰু শক্তি সম্পদসমূহ ইয়াৰে ভিতৰত সম্পদৰ সংৰক্ষণ চাবা পাৰমাণৱিক শক্তি চাবা এইটা চমুটুকা হিচাপত চালেই হ'ল অষ্টম অধ্যায়ত দিছো নিৰ্মাণ শিল্প চমুটুকা লিখাত চাবা টাটা লুটিখা উদ্যোগ ভাৰতীয় লুটিখা কোম্পানী পেট্ৰ ৰাসায়নিক উদ্যোগ তাৰপিছত এটা অকণমান বহলাই লিখা বা এইটো চাব পাৰা ভাৰতৰ মুক্তায়ন নিজস্বায়ন বিশ্বায়ন আৰু উদ্যোগৰ বিকাশ আলোচনা কৰা এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে ভাৰতৰ উদ্যোগিক অঞ্চলসমূহ এইটো এটা গুৰুত্বপূৰ্ণ নৱম অধ্যায়ত তোমালোকে চাবা ভাৰতবৰ্ষৰ পটভূমিত পৰিকল্পনা আৰু ধাৰণক্ষম বিকাশ ইয়াতে ধাৰণক্ষম উন্নয়ন কাক বোলে সেইটো মই ইম্পৰ্টেণ্ট হিচাপত ৰাখিছোঁ দশম অধ্যায়ত চোৱা পৰিবহণ আৰু যোগাযোগ ইয়াৰে ইম্পৰ্টেণ্ট হৈছে পৰিবহণৰ ভাগসমূহ পাইপলাইন পৰিবহণ ব্যৱস্থা এই দুটা মনত ৰাখিবা একাদশ অধ্যায়ৰ ভিতৰত যাৰ নাম হৈছে আন্তৰ্জাতিক বাণিজ্য ইয়াতে তোমালোকে বন্দৰ আৰু পোতাশ্ৰয় ইয়াৰে পাৰ্থক্যটো চাবা আন্তৰ্জাতিক বাণিজ্য কাক বোলে সেই কথাটো মই প্ৰথমখন কিতাপত চাবলৈ কৈছোৱে সেই কাৰণে ইয়াত আৰু পুনৰ তাক দিয়া হোৱা নাই দ্বাদশ অধ্যায় ভৌগোলিক দৃষ্টিকোণেৰে কিছুমান বিষয় আৰু সমস্যাৱলীৰ আলোচনা ইয়াত পৰিৱেশ প্ৰদূষণ সম্পৰ্কে চাবা জল প্ৰদূষণ বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ এইকেইটা চালে হৈ যাব লগতে চমুটুকা লিখাত চাবা বস্তি অঞ্চল আৰু ভূমি অৱক্ষয় বস্তি অঞ্চলৰ চমুটুকাটো এনেধৰণেও চাবা বস্তি অঞ্চলৰ বৈশিষ্ট্যসমূহ লিখা এই হিচাপেও আহিব পাৰে পাৰ্থক্য লিখা প্ৰদূষণ আৰু প্ৰদূষক খুব বেছি ইম্পৰ্টেণ্ট এইটো চাবা ত্ৰয়োদশ অধ্যায় হৈছে অসম নামৰ পাঠটোৰ পৰা ইম্পৰ্টেণ্ট হৈছে অসমৰ ভূপ্ৰাকৃতিক বিভাগসমূহৰ বৰ্ণনা অসমৰ জলবায়ু অসমৰ প্ৰাকৃতিক উদ্ভিদ অসমৰ চাহ শিল্প আৰু অসমৰ খনিজ সম্পদ এইকেইটা একেবাৰে চমুকৈ তোমালোকে চাই ল'লে অসম সম্পৰ্কে যিকোনো প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰিবা এতিয়া চোৱা শেষত দুটা কথা মই হাইলাইট কৰি লিখিছোঁ এটা হৈছে ভাৰতৰ এখন মানচিত্ৰ অংকন এইটো তোমালোকে চাবাই ইয়াৰ বাবে 5 নম্বৰ থাকিব প্ৰশ্ন কাকতখনৰ একেবাৰে শেষৰ প্ৰশ্নটো এইটো আহিব যে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি কেইখনমান ঠাই নাম দিয়া থাকে সেই ঠাইসমূহ বহুৱা ঠাই নামবোৰ সাধাৰণতে মুম্বাই দিয়া থাকে দিল্লী দিয়া থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দিয়া থাকে কেতিয়াবা কলিকতা দিয়ে গতিকে ঠাই নামটো তেনেধৰণে দিব পাৰে পশ্চিম ঘাট পৰ্বত দিয়ে পূৰ্ব ঘাট পৰ্বত দিয়ে আৰাৱলী পৰ্বত ক'ত আছে গতিকে সেইকেইটা তোমালোকে চাই পেলাই এখন ভাৰতৰ মানচিত্ৰ অংকন কৰিবা আৰু মানচিত্ৰখন আঁকোতে তাৰ চাৰিসীমা দিবলৈ নাপাহৰিবা মানচিত্ৰখনত এনেকৈ এডাল চিন দি ওপৰৰ ফালে যে নৰ্থ বুজাই এইটো চিন দিবলৈ নাপাহৰিবা মানে নৰ্থ সাউথ আমি দেখুৱাবই লাগে মানচিত্ৰত সেইখিনি কথা মনত ৰাখি যদি তোমালোকে এখন মানচিত্ৰ আঁকা তেতিয়া তাত তোমালোকে 5 নম্বৰ লাভ কৰিবা তাৰ পাছত ইম্পৰ্টেণ্ট প্ৰশ্ন হিচাপত শেহতীয়া 3খন প্ৰশ্ন কাকত চাবা মানে যোৱা বছৰ হ'ব পাৰে তাৰ আগৰ বছৰ হ'ব পাৰে বা তাৰো আগৰ বছৰ হ'ব পাৰে তাৰে কোনোবা 2-এখন তোমালোকে প্ৰশ্ন কাকত নাপাবও পাৰা কাৰণ কোভিডৰ কাৰণে প্ৰশ্ন বা পৰীক্ষা পতা হোৱা নাছিলে গতিকে তেনেকুৱা 3খন প্ৰশ্ন কাকত ফাইনেল ইয়েৰৰ জিঅ'গ্ৰাফিৰ 3খন প্ৰশ্ন কাকত যদি তোমালোকে খুব ভালকৈ চোৱা তাৰে পৰা বহুতখিনি কমন কুৱেশ্যন এইবাৰৰ পৰীক্ষাত আহিব আৰু মই যিখিনি ক'লো এই টপিক কেইটা এটাও বাদ নপৰাকৈ যদি তোমালোকে চোৱা ইয়াৰ বাহিৰে আৰু যদি তোমালোকে একো নোচোৱাই অকল মই কোৱা টপিক কেইটাই চোৱা তেতিয়াও দেখিবা পৰীক্ষাত 90%তকৈ ওপৰত তোমালোকৰ কমন পৰিছে আৰু পৰীক্ষা খুব বেছি ভাল হ'ব মইতো 100% বুলিয়ে আহিব বুলি আশা কৰোঁ কিন্তু তথাপিতো তোমালোকক এছুৰেঞ্চ দিছোঁ যে 90%তকৈ ওপৰত ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব কাৰণ মই ইয়াৰ আগৰ কেইবাৰো এনেধৰণে তোমালোকক ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ আৰু সেই কেইবাৰো ছাত্ৰ ছাত্ৰীসকল তেনেদৰে উপকৃত হৈছে আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি তোমালোকে
পৰীক্ষা সম্পৰ্কে পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন আহিব এই সম্পৰ্কে যি মনৰ খুদনি আছিল এইসমূহ কিছু পৰিমাণে কমিছে আৰু যদি তোমালোকে এইখিনি গোটেইখিনি কথা তোমালোকৰ কোনোবাই ভাবিছা যে এইবোৰটো মই জানোৱেই সম্পদৰ সংৰক্ষণ পাৰমাণৱিক শক্তি বা এইবোৰ কৃষি ঋতু যিবিলাক ছাৰে কৈ আছে এইবিলাকটো গোটেইবিলাক মই লিখিব পাৰিম এইখিনিটো মই পঢ়িছো যিহেতু এইখিনি সাধাৰণেই কথা তোমালোকৰ বহুখিনি পঢ়া হৈছে বুলিয়ে তোমালোকৰ মই ক'ব পাৰো কাৰণ তোমালোকে এইখিনি যদি জানা তেতিয়াহলে পৰীক্ষা তোমালোকৰ ভাল হ'বই হ'ব আশা কৰো সকলোৰে পৰীক্ষা ভাল হওক আজিৰ ভিডিওটো ইমানতে সামৰিছো লগতে এটা তোমালোকলৈ অনুৰোধ এই ভিডিওটো এটা অতি গুৰুত্বপূৰ্ণ ভিডিও গতিকে লগৰ বন্ধু বান্ধৱী লগৰ ছাত্ৰ ছাত্ৰী সকলোলৈকে তোমালোকে শ্বেয়াৰ কৰা যাতে পৰীক্ষাৰ পিছত তোমালোকে এই ভিডিওত কমেন্ট কৰি ক'ব পাৰা যে স্যাৰ বহুখিনি কমন আহিছে যদি ভিডিওটো চাই ভাল পাইছা তেনে লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ